নাই বিন্দ খোজ কাহি আহিছা বাইতাকনি বলয় বিন্দ বাইতাকনি ठुमक ठुमक जब हिट छे तू पहाड़ी बटोमा हेलो बंधु बान्धवीসকল পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰ হ'লে বিৰাটেই ভাল। আৰু আজি 1 তাৰিখ যিহেতুকে জানুৱাৰী 2024 সকলোকে হেপী নিউ ইয়াৰ জনালোঁ। সকলোৰে আহিবলগীয়া বছৰটো ভালে কুশলে যাওক। আৰু আমিও বছৰটোৰ আৰম্ভণিতে খানা এটা বোলো খাওঁ, লগৰ গোটেইকেইজনীয়ে লগ হয়, লগৰ ল'ৰা ছোৱালী মানে গোটেই নহয় আৰু 8জনমান আছোঁ আমি। কেৰাহী চেৰাহী মাংস চাংস ইয়াত লৈ লৈছোঁ আৰু লগৰজনীৰ ঘৰত যিহেতুকে খানা খাম, আমি চব সোপা গোট খাইছোঁ। তো আমি পিকনিক যাব ওলাইছোঁ। পিকনিক যাম ক অলপ আগত তাই লাগতে পলাল কোন পুৰা আজি বেছিকৈ অলপ ষ্টাইল কৰিলোঁ। আইলিন চাইলিন লগাই লৈছোঁ তলত, এনে লগাইছিলোঁ কিন্তু নুমুচিলোঁ আৰু মুচিয়ে দিম নেকি অলপ পিছত। ব্ৰইলাৰ মাৰ্ডাৰ কৰি জালো সোমাব ই হেনো খানা খাম বুলি পুৰা লপলপে আহিছে, ফটো চটা লৈ আহিছে, মন্দিৰৰ পৰা চিধা আহিছে, টুপি চুপি মাৰি লৈছে পুৰা। আৰু এইফালে ডিউ 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 আমাক মাত এই গ্ৰিল মাৰি থৈছে আৰু আমাক যাব কৈছে বোলে। ভিতৰত যাম এতিয়া। চাহ একাপ একাপ খোৱালে হ'ল ন, স্পেচিয়েলকে চাহ। সোমাই আহা এইখিনি লৈ আহা তোমালোকৰ জিলিমিলি লাইট দিছা দেখোন, পাৰ্টি মুড অন হৈ আছে পুৰা নিউ ইয়াৰৰ। পাৰ্টি 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 ধচা কেতিয়া চাহৰ যোগাৰ আমাৰ। ৱাহ 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 আমাৰ কাৰণে ইয়াত চাহ আনিছে। ৱাহ ৱাহ কইনা চাব আহিছে। এয়া দৰাৰ বাপেক, এয়া মা দৰাৰ মাক সেইফালে বহি আছে। পুতলা চুতলা লৈছে আৰু এইটো কইনা আজিকালি চাওকচোন ড্ৰেছ চাওক, মোজা পেণ্ট পুৰা চুৱেটাৰ টুপি মাৰি। দিয়া এতিয়া খোৱাহে কথা। তই এতিয়া চাহটো খাই লওঁ নেকি? পিঠা কেইটা পিঠা পিঠা দি পিঠা দি দিয়া পিঠা দিয়ে। মেছেজটো কোৱা, মেছেজটো কৈ দে ধুনীয়াকে। মোবাইলৰ কভাৰৰ ভিতৰত টকা ৰাখিলে মোবাইলটো মানে ব্লাষ্ট হৈ যোৱাৰ চান্স আছে, মানে হয় প্ৰাইচ। সো কভাৰৰ ভিতৰত পইচা নাৰাখিলে ভাল হ'ব ৰাইজ। এইটো গুড মেছেজ দিছে, কিন্তু হাতখন মানে মুখখন দেখুওৱা নাই। আৰু এয়া আমাৰ যোগাৰ হৈ আছে এতিয়া। এয়া পাত গিলাচ কি আইটেম হ'ব আপোনালোকে চাই থাকক আৰু দেখাই আছো। এয়া চালাডৰ দেই যোগাৰ। কাম কৰাহে কথা, এতিয়া কামটো কৰি লওঁ, তাৰপিছত দেখাই আছো ন। सारी नाइट पे शर्मी की हाय एक मैं দূৰত যা মাকালাও দূৰত যা। আৰু ইয়াৰ আমি নাচি থাকোঁতে মানে দালি হৈয়ে গ'ল। কি ডিপ্লিনা চিকেন কিবা মই ডিপ্লিনা বেয়া পাওঁ।
দীপলিনাক বেয়া পাওঁ কি দীপলিনা চিকেন বনাইছ চাও কি কৰিছ আগতে পিয়াজটো দি লৈছ নেকি আৰু কি লৈছে কোৱাচোন গমে নাপালো কি দীপলিনা চিকেনো এইটো চব দি লৈছ চব মিক্স কৰি লৈছ নেকি অকে অকে এইখিনি কি কৰিবি এতিয়া মিক্স আপ দীপলিনা চিকেন দে এইটো নতুনকে নিউ ৰেচিপি আৰু আমাৰ চেফ মানে চেফে বনাই আছে তোমালোকৰ হাজবেণ্ডৰ লগত বনাই খাব পাৰিবা চাই থাকা ইয়াতে চাই থাকা পুৰা চাই থাকা হয় নেকি গম নাপাওঁ নহয় চেফ কি ডাংগাৱালা পানী দি লৈছে দিছো দেখাই দিছো চেফ আমাৰ দীপলিনা চিকেন আৰু এয়া ৰান্ধনি পুৰা ৰান্ধি আছে তো দীপলিনা চিকেন চাই থাকক আপোনালোকে ৰেচিপিটো নামটো চেঞ্জ কৰি দিম ৰ'ব দীপলিনা নামটো হালধি দিলে কোৱা হালধি কালাৰটো ধুনীয়া হৈছে হালধি দিয়ে ন হালধি মালটো এই মেইন মালটো অলপ টেঙা দৈ থাকবা লাগছিল আৰু টেঙা দৈ লাগে টেঙা দৈ মানে দৈ হ'লেও আপোনাৰ ডাইৰেক্ট টেঙা দৈ লাগে ন টেঙা দৈটো আৰু যদি মিক্স আপ মানে কাৰে না এই বইলাৰ কালাৰটো বহুত ধুনীয়া হ'লি মজা হয় বইলাৰ পুৰা আৰু এয়া লগৰজনে বনাইছে ধুনীয়া ষ্টাইলত মানে কিছুমান শিকিলেও নজনা কথা আৰু এতিয়া দিছে জলকীয়া ফালি দিছে কেঁচা জলকীয়া ফালি দিছে আৰু চিকেনটোৰ নাম দিছে কিবা হেনো চিকেন দীপলিনা আমি এনে জোকাই আছোঁ তো এয়া এইবাৰ কাটি দিছে বিলাহী আৰু কালাৰটো আপোনালোকে চাওক ইমান ধুনীয়া হৈছে দেখিছে আৰু ৰিয়েলতটো একদমেই বেলেগ কালাৰ হৈ গৈছে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বেলেগ জমনি কৰিলোঁ আমি আৰু এতিয়া চেপি দিব নেমুটো অকণমান টেঙাটো দিলে হেনো ভাল সেইটো কাৰণে নেমুটো চেপি দিছে আৰু এতিয়া ধুনীয়াকৈ চাখি চাইছে সি হাতত লৈ পেলাই নিমখ হৈছেনে নাই আৰু ই কৈছে বহুত টেষ্টি হৈছে আৰু এতিয়া আমাক চাওক পূৰা একদম যেইজন মানুহ আছোঁ সেইজনৰ কাৰণে চিকেন উলিয়াইছে আৰু এতিয়া আমি গোটেইকেইজনে খাব নোপোৱাৰ নিচিনা পৰি যাম তাতে কি হরে no. তো এতিয়া আমি গোটেই উপায় পুৰা একদম বনাই পেলাই মই আৰু মাংস খুজি আছোঁ মাংস দিয়ে আলু দি জোল অলপ দি মাংস দি আৰু লাষ্ট টাইম দি লৈছে ইয়াত ধনিয়া দি লৈছে আৰু নমাব মানে মাংসখন ইমান ধুনীয়া হৈছে কালাৰ আৰু খায়ো বহুত টেষ্টি হৈছে আমি ভাজি থকাতেও খালোঁ আৰু জোলো খালোঁ আৰু এইকেইটাৰ এতিয়া ডান্স চাব ডান্স পূৰা একদম ঠুমকা লগাই আছে নাই বিন্দ খোজকাঢ়ি আহি চাবাই তাক নিবলৈ আৰু এয়া ভিতৰত চালাড বনাই আছে আৰু ময়ো চালাড বনাইছোঁ যেনিবা ধুনীয়াকৈ বনাইছে মই ক্ৰেডিটটো পোৱা নাই ক্ৰেডিট পাইছে ইহঁতে কাৰণ মোক ভিডিঅ' কৰা মানুহ নাই আৰু লগতে এয়া আছিলে ধনিয়া পাতৰ চাটনি আৰু নেমু টেঙা লগত কণী বইল
এইকেইটাই আৰু এয়া চাউলটো মানে কেৰাহীত দিছে ফাৰ্ষ্ট টাইম কেৰাহীত বনোৱা খাম আৰু এয়া বেঙেনাটো ফালি লৈছে মাজত বেঙেনা ভৰ্তা খুৱাব হেনো প্ৰথমবাৰ এনেকৈ ফালি লোৱা দেখিলোঁ আৰু ইয়াত মাজত নহৰু সোমাই দিব ট্ৰাই কৰি চাম বাৰু কেতিয়াবা সি মানে বহুত কিবা কিবি শিকালে আমাক ল'ৰা মানুহটো হৈ পেলাই যিহেতুকে সি ৰেষ্টুৰেণ্টত খানা বনায় ন সি জানে ভালকৈ আৰু ল'ৰা মানুহ হৈ পেলাই সিয়ে চব কৰি আছে আমি এনেই আৰু আঞ্জা চাঞ্জাহে কুটি দিলোঁ বাকী একো কাম নাই আৰু এতিয়া বেঙেনাটো সানি লৈছে মিঠাতেল আৰু এয়া চাউলৰ পানীত দি লৈছে মিঠাতেল আৰু সি কৈছে এনেকুৱাকৈ হেনো দিলে বিৰিয়ানীৰ নিচিনা পাবি খাই পেলাই আৰু 80% হোৱাৰ পিছত এনেকুৱাকৈ আমাক উঠাই ল'ব দিছে ল'ৰা মানুহ হৈ পেলাই সি আমাক চব শিকাই আছে যাতে পিছত আমি মানে বনাব পাৰোঁ আৰু ভালকৈ আৰু সি অলৰাউণ্ডাৰ ন চবখিনি কামেই কৰি আছে আৰু এতিয়া ভাতখিনি আমাৰ হৈয়ে গ'ল আৰু এই আঙঠাত দিছে বেঙেনা আৰু বিলাহী পোৰা আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে কি জমনি হ'ল নাই বিন্দ খোজ কাঢ়ি আহিছা বাইতাক নিবলৈ আৰু এয়া চবেই একদম ডান্সত বিজি আৰু ময়ো অকণমান এনেই উঠি পেলাই ডান্স কৰি দিছোঁ একো ডান্স চান্স নাই আৰু যিহেতুকে খাবৰ টাইম হ'বই আৰু বেয়া ভোক লাগি আছে এতিয়া প্ৰায় 10টামান বাজিল চাগে আৰু আমি গোটেই সোপা পাকঘৰত ৰখি আছোঁ আৰু সি মানে অকল খানা বনাই আছে আৰু বাকীকেইটাই পূৰা একদম ডান্স মাৰি আছে কি ডান্স মাৰিছে চাওকচোন নাই বিন্দ খোজ কাঢ়ি আহিছা আৰু এইখিনিতে হ'ল এটা অঘটন নাচি থাকোঁতে সি মানে কৈ আছিলে ভাতখিনি থ কথা শুনা নাছিলে কাৰণে বৰষাই মানে নাচি আছিলে আৰু সি বেঙেনাটো মানে খচি দিছে ভৰিৰে মোৰ এতিয়াও হাঁহি উঠি আছে মানে ভইচ দিওঁতে আপোনালোকে আৰু বেয়া নাভাবিব মানে কি হ'ল বেঙেনাটো খচি পেলাই বেঙেনা ভৰ্তা খুৱাব বোলে আমাক কাৰণ ইয়াৰ খং উঠি গৈছে আপোনালোকে নিজে শুনিব যেনিবা এই বেঙেনাৰ অৱস্থা চাওক কি হৈছে আৰু ভাল বেঙেনাটো সি ধুনীয়াকৈ নি পেলাই গুচাই আছে তহঁতক বোলে এনেকৈ খুৱাব লাগে তহঁতে একো কামৰ মানুহ নহয় ইমান কৈ আছোঁ চাউলখিনি থ নথয় এয়া বেঙেনা খচা বেঙেনাটো এইটো এতিয়া পেলাম আৰু বাকী সেইটো বেঙেনা আৰু বাকীখিনি চাই লওকচোন আপোনালোকে গম পাব নিজে আৰু খানা বুলি ক'লে হাঁহি ধেমালিৰে খানা ন অলপ যদি এনজয় নহয় অলপ যদি ভাল মুহূৰ্ত এটা মানে স্মৃতি এটা নাথাকে কিহৰ খানা আৰু আপোনালোকেও নিউ ইয়েৰৰ খানা খালে চাগে আৰু আমাৰ এই নিউ ইয়েৰৰ খানা গোটেই ক্লাছ 8ত পঢ়া লগৰ ল'ৰা ছোৱালী গোটেই নাই যেনিবা আমি কেইটামানে খালোঁ এনজয় কৰিলোঁ এনজয়টো মেইন এইবিলাক যাতে সদায় স্মৃতি মনত থাকে আৰু 2024টো আমাৰ গোটেইকেইজনৰ কাৰণে ভালে ভালে যাওক কাৰণ আমি 1 তাৰিখৰ দিনাখন ইমান হাঁহিছোঁ ইমান ফূৰ্তি কৰিছোঁ কাৰো যাতে একো নহয় আমি ভালে কুশলে থাকোঁ আৰু এয়া ভাত খাব গোটেইকেইটাই খাইছে আৰু মই অকণমান ভিডিঅ' কৰি দিছোঁ আৰু আপোনালোককো আমাৰ সকলোৰে পৰা হেপ্পী নিউ ইয়েৰ জনালোঁ আৰু আজিলৈ ইমানেই বাই বাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কি হৈছে আপিৰ লগত খানা খোৱা জুতিয়ে গিলা বাল আপি নহয় পাপিয়ে গিলা কেৰাহী দিব লগা হৈছে তাকো মাছ বা দিছি ঠঙা চাইনিজ ঠঙা জীৱন মাৰো পেডেল মাৰ